আজিৰ ভিডিঅ'টো আৰম্ভ হৈছে পুৱাই পুৱাই চাহৰ এটা চমচুস্কিৰে। আজি বহুত কাম চাম আছে। শুনি থাকক ভিডিঅ'টো। আমাৰ দেউতাই খেতি বাতি কৰিছে। এই আঠিটোত ইনজিউৰ্ড হৈছিলে খাৰু আঠিটোত। এতিয়া গৰম পানীত সেক দি আছোঁ। বৰ্তমান এতিয়া ৰাতিপুৱা 10 বাজিছে। এতিয়া পুনৰ আমি কামলৈ ওলাইছোঁ। বস্তু বাহিনীবিলাক লৈছোঁ, ইয়াতে লৈছোঁ। আজি আমি আৰ্থিং পুতিবলৈ যাম। আৰ্থিংটো কিনি আমি মা দুৰ্গা দোকানৰ পৰা আৰ্থিঙৰ সা সৰঞ্জামখিনি কিনি বালাবাৰী অঞ্চলত আমি আৰ্থিং পুতিবলৈ গৈ আছোঁ। গতিকে আহক ভিডিঅ'টো আগলৈ লৈ যাম। বস্তু বাহিনী কিনাৰ ভিডিঅ'টো কৰা নহ'ল, পাহৰিয়ে গ'লোঁ। প্ৰ' ইউটিউবাৰ নহয়তো, গতিকে ভিডিঅ'টো আগলৈ চাওকচোন। এয়া চাওক, আমাৰ যাদৱ ঠিকাদাৰে আৰ্থিঙৰ গাঁটা খুন্দি আছে। মানুহটোৰ উচ্চতা কিমান কৈ দিয়ক, 5 ফুট 6 ইঞ্চি। গতিকে আমি গাঁত 5 ফুট 6 ইঞ্চি খান্দি দিলোঁ। এতিয়াও পানী ওলোৱা নাই, আৰু 3 ফুটমান খুন্দিম। আৰ্থিং পুতাৰ সময়ত কি সঁজুলি লাগে সেইবিলাক ভালকৈ দেখুৱাব নোৱাৰিলোঁ। এখন তামৰ প্লেট লাগে, তামত তাঁৰ লাগে, তামৰ এটা নট লাগে। গোটেইখিনি দেখুৱাব পাৰিলে ভাল আছিল, কিন্তু মাথাত নেখেলায় কথাবিলাক। কি দেখুৱাব লাগে, কি দেখুৱাব নালাগে। পুতা যিখিনি হ'ল সেইখিনি দেখুৱালোঁ আপোনালোকক। এতিয়া তেখেতে কেনেকৈ পুতিছে সেইটো দেখুৱাইছোঁ। ইয়াতে কি পেলাইছে সেইটোও আমাৰ ভালকৈ দেখুৱাব নোৱাৰিলোঁ। নিমখ চিমখ কেনেকৈ দি আছিল এইবিলাক মানে প্ৰফেশ্যনেল নহয়তো, পাহৰি যাওঁ কি কৰিব লাগে। এতিয়া পাইপডাল দিলোঁ। ইয়াতে তেখেতে মাটি ভৰাইছে। মাটি ভৰোৱাৰ পিছত আপোনাৰ কিছু আঙৰা ভৰাইছে। আঙৰা ভৰাৰ পিছত নিমখ দিছে। গোটেইখিনি মিক্স দি লোৱাৰ পিছত সেই হ'ব। যিডাল নেকি পাইপ আছে, সাধাৰণতে এইডাল পাইপ মানে আৰ্থিঙৰ কাৰাৰ ভিতৰত য'ত প্লেট থাকে, প্লেটৰ লগত সংযোগ কৰা হয়। আৰু এই পাইপডালেৰে পানী আপোনাৰ ভৰোৱা হয়। পানী ভৰালে জিপ থাকে। জিপ থাকিলে আৰ্থিঙে যিটো নেকি আমাৰ আৰ্থ হৈছে আমাৰ পিয়'ৰ নিউট্ৰেল। এই পিয়'ৰ নিউট্ৰেলডাল আমাৰ ঘৰত মানে যিবিলাক নেকি চকেটত আছে, তেতিয়া সেই চকেটবিলাকত যায়। মানে আৰ্থিং কিয় পুতে? আৰ্থিং এই কাৰণেই পুতে যে কেতিয়াবা যদি আমাৰ ঘৰত দুডাল প্লাছ আহি যায়, দুডাল প্লাছ আহি গ'লে আপোনাৰ নিউট্ৰেলৰ কামটো কৰে এই আৰ্থিংডালে, তেতিয়া আপোনালোকৰ যি বস্তু বাহিনী আছে সেইবিলাক বেয়া হৈ নাযায়। গতিকে তেখেতে জিপ লোৱাৰ কাৰণে পানী দিলে একেবাৰতে। ইয়াৰ পিছত মাটি ভৰাব। মাটি ভৰোৱাৰ পিছত আৰ্থিংটো কমপ্লিট হৈ যাব। এতিয়া কমপ্লিট কেনেকৈ হ'ল, কি হ'ল এইবিলাক ভিডিঅ' কৰা নহ'লেই। মানে ফিনিচিংটো কেনেকৈ হ'ল মানে ইমান মানে চাই থকা নাযায়। তো বহুতে কমপ্লেইন কৰে, বহুত আমাৰ বন্ধু বান্ধৱীও কয় যে তই ভিডিঅ'বিলাক কমপ্লিটকৈ নকৰা। মেইন ৰিজনটো এইটোৱেই। তাৰমানে এটা মানুহে যদি কেমেৰা তুলি থাকিল হয় তেতিয়াহ'লে বেলেগ কথা আছিল। এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কি আছে। পাইপডালৰ ভিতৰতনো কি আছে সেইটো দেখুৱালোঁ। 1 টুকুৰা মাটি আছে, এইখিনি গুচাই দিয়া যাব। আপোনালোকে দেখিবলৈ পাইছিল মই কেনেকৈ আৰু আমাৰ যাদৱ ডেকা, আমাৰ জ্যেষ্ঠ যাদৱ ডেকা ঠিকাদাৰ, তেখেতে কেনেকৈ আৰ্থিঙৰ কাৰণে আমি গাঁত খান্দিছিলোঁ, আৰ্থিং লগালোঁ। ভালকৈ কমপ্লিট কৰিব পৰা নগ'ল, কাৰণ কাম কৰি থাকিলে ইমান 4.5 ফুট 6 ফুট আপোনাৰ গাঁত খান্দাৰ পিছত ভিডিঅ' কৰা মানসিকতা নাথাকে। গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে। যদি চাইছে এই ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাওঁ। অহাকালি আমি কুলু ছাৰৰ লগত প্লাম্বিঙৰ কাম কৰিবলৈ যাম। তাতো সৰু সুৰাকৈ ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। ইমান ভিডিঅ'বিলাক ভাল নহয়, কাৰণ কাম কৰা সময়ত ভিডিঅ' কৰাৰ হেৰি নাথাকে। কাম শিকাৱাৰ কাৰণে ভিডিঅ'বিলাক নবনাওঁ, জাষ্ট লাইফষ্টাইলটোকে এনাই শ্বুট কৰোঁ। আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ চাই কেনেকৈ কাম কৰিছোঁ সেইবিলাক যদি চাবলৈ আহে তেতিয়াহ'লে আপোনালোকে বুজি নাপাব। এই ভিডিঅ'বিলাক শ্বুটো নকৰোঁ। তো মানে মোৰ নিগেটিভ পইণ্ট বুলি পেলাই ক'ব লাগিব।
তো মেইন কথাটো হৈছে আমি কেনেকৈ কাম কৰি আছোঁ, আমি কি কাম কৰি আছোঁ, কেনেকৈ থাকোঁ, আমি দিনটো কেনেকৈ পাৰ কৰোঁ, সেইখিনি জাষ্ট থুলমূলকৈ অলপ দেখুৱাবলৈ চেষ্টা কৰোঁ। কাৰণ এনেও প্ৰফেশ্যনেল ইউটিউবাৰ নহয়, আৰু জাষ্ট মানে কি ক'ম, হবি বলব লাগিব, হবিৰ কাৰণে এইটো কৰি আছোঁ। তো এটা নতুন এটা ছেটআপ এটা তৈয়াৰ কৰিছোঁ। এইটো মোৰ কেননৰ আইচুছ বুলি পেলাই কেমেৰা আছিল, কেনন আইচুছ কেমেৰা। তো দুই চাইডে এটা লাইট আছে, পিছফালে মোৰ বেকগ্ৰাউণ্ডটো, এইটো ঘৰটো মই নিজে কালাৰ কৰিছিলোঁ, আপোনালোকক দেখুৱাম মানে হোমটোৰ। তো মানে কি ক'ম, এইটো ষ্ট'ৰ ৰুম টাইপৰ হৈছে। গতিকে আজি এইখিনি কৈ মোৰ ভিডিঅ'টো সমাপ্ত কৰি লওঁ। ধন্যবাদ, থেংক ইউ।